কেমেৰা ঢাকি জৰা কেনে মনে গেলে বলা আজা ক'ত গ'লে নমস্কাৰ হৰখিনি হেল্ল' বাকী সকলো ভিউৱাৰ্ছ ৱেলকাম বেক টু আনাডাৰ ভিডিঅ' মানে ইয়াক আজি এটা হেৰি দিয়া হৈছে কি বুলি কয় অফাৰ দিয়া হৈছে নেকি কি অফাৰ এইটো কৈ দেচোন এবাৰ হেৰি পৰা আছে এই টিকেট খেলা হ'ব টিকেটটো যি ওলাব সেইটো জেগাত আমি আজি যাম তই যাবি পাৰ্টি কৰিবলৈ যাম ন পাৰি এনে ঘৰ ওলাই যাব নাই কালি সেইকাৰণে যাব এই দেই অঁ এইটো যাব লাগিব মই নাযাব মই এনেই কৰি দিছোঁ এনেই খালি বৈ ক'ৰবাত যাম বুলি ক'লে তাই নাযায় কালি এতিয়া পাৰ্টি তো বাই দা ৱে মানে ইয়াত মানে আমি পূৰা হেৰিয়ৰ লিখি উঠি আছে দেই ঘৰত ওলাই যাবলৈ ক'ৰবাত সস্তীয়া কিবা হোটেল চোটেল ওলাব লাগে ইয়াত মানে লিখা আছে ইয়াত বহুত হেৰি ৰেষ্টুৰেণ্ট হেৰি লিখা আছে এতিয়া ই মানে তুলিব আদিত্যই ক'ত গ'ল মাথাটো এইটো ই য'ত মানে যোনটো তোলে মানে হেৰি যোনটো তুলিব আমি এতিয়া তাতে খাব যাম মানে আৰু একো নাখাওঁ ভোকো লাগিছে এক কমচে কম এনেকুৱা জেগা এটা লওঁ যে ৩,০০০ টকা ওপৰ বিল হয় অকল ঘৰ নোলাবি বাকী চব ওলাই হোটেল দে ঠিকে আছে হেৰি ৰেষ্টুৰেণ্ট হেৰি ৰেষ্টুৰেণ্ট আছিলে তোৰ ৰিজৰ্ট আছিলে ধাবা আছিলে সেইবোৰ নহ'লে হোটেল হ'লে 5 ষ্টাৰ যাব লাগিব এতিয়া আমি নাই হোটেল হ'লে মানে এতিয়া হোটেল যিকোনো হোটেলে যাব পাৰি এতিয়া নামত ধেৰ হোটেল আছে হোটেল এতিয়া মানে এতিয়া হোটেল ওলালে তো আমি এতিয়া হোটেল যাব লাগিব বাকী আৰু এইটো হোটেল চাওঁ ওচৰত এইটো হোটেল তাৰপিছত বাকী আৰু কি কিনো আছে চাই লওকচোন মানে লাহে লাহে এটা এটাকৈ কি ঠেলা এইটো ভাল নোলা ঠেলা ঠেলা মানে যিকোনো ঠেলা পুচকা হ'লেও এইটো বস্তু নোলালে চব ৰেষ্টুৰেণ্ট ধাবা এইটো ঘৰ ল'ব জানো এই টি শ্বপ টি শ্বপ ফুটপাথতে খোৱা হ'লে গম পাইছোঁ তাতে ৰখাই মেলি ৰিজৰ্ট এইটো ভাল আছিলে চবচে ভাল আছিলে ৰিজৰ্ট ৰেইন ফৰেষ্ট গ'লো হ'লে না কম দামী হোটেল কম দামী হোটেলত আহি দিছে চাই সেনেকেও লিখি আনে নি কম দামী হোটেল এইটো ঘৰ সেইটোতো বয় হ'ল বাৰু তহঁতৰ এতিয়া কোনটো ওলাই দিম ভাল আছিলে ৰিজৰ্ট ধাবাটো ইমান হেৰি নাছিলে ধাবা ৰেষ্টুৰেণ্ট যে কিবা এটা কৰ তেতিয়া আৰু আছিলে দুটা হেৰি হৈ গ'ল নাই হেৰিটো এইটো কি বুলি কয় ডমিন'জ আৰু হেৰি আছিলে ডমিন'জ সেইটো কাৰণে সেইকেইটা আঁতৰাই দিয়া হৈছিলে যাব পৰা গ'ল যাব পৰা দুলীয়াজন যাবলগীয়া হ'ল বাকী এতিয়া হোটেল মিডিয়াম পাইছে মিডিয়াম বাজেট বুলি ক'বলৈ কম দামী হোটেল আৰু হোটেল থৈ দিম খাব লাগিব এইটো তই গাই যি ওলালেই ইমান খৰ নেকি খাবলৈ যাবলৈ তো গাইছ মানে আমি হোটেল গৈ আছোঁ খালি হোটেল যোৱাৰ আগত আৰু এটা কাম আছে বাইকখনৰ চেণ্ডেল বহুত ঢিলা হৈ আছে মানে তো চেণ্ডেল অলপ টাইট কৰি ল'ব নেকি কওঁ আদিত্য লেবেজান গৈ বহি আছোঁ যে খালি খোৱা যে বিহু বাৰুকে মানে ন আজি বেমাৰ যি কি নহওক ক'লে আমাৰ নাওখন হেৰি হ'ল আকৌ এয়া পিনে আমাৰ জুবিন দা আৰু ভূপেন হাজৰিকা এইপিনে ক্লক টাৱাৰ কামাল হে বুলি ক'লে আমাৰ হোটেল তো এতিয়া আমি হোটেলো পামহি চাওঁ ৰখাবি খালি
এইখন ৰখাই দি খাব লাগে ওলাব লাগে নেকি এইবিলাক পটা লগাবিচোন আমলেট হেৰি দে বাৰুকে দে আৰু খাম ফ্ৰী কামাল ন পকতে পালে চব চেচ ওলাই ডাবল আমলেট কৰি দিবি কি আমলে ডাবল আমলেট দিলি তো পৰঠা ময়ো পাই দিছোঁ আৰু লগতে অকলে অকলেতো বহি চাই থাকিব নোৱাৰি ন মোৰ লগতে খা বাকী চাটনিটো স্পেচিয়েল থাকে খালি আজি নাই দেই পৰঠা হেৰিয়ে আজি আমলেট আছে আমলেট দিব দিয়া মোৰ লগতে পকোটাই খাব পাৰে মাইনা খুব দিছে নাই সোমাই হেৰি তেনেক খা মোৰ যহতে খা মাইনা ইয়াক আমলেট নিদিলে কিন্তু মোৰ আমলেট দিলে বাৰু পইচাটো দি দিলোঁ এনেকৈ সেনেকৈ নহ'ব নহয় খা ল মই পিঁয়াজ অলপ দি কৰি লওঁ আমাৰ আমলেট আমলেট মই খাব পাৰিছোঁ লগ পাই আৰু খাব ন ফুচকা খাম বুলি ভাবিছে নেকি তই নাই কথা মানে খোৱা আগতে বুলি এতিয়া নহ'ব চলো তো গাইছ আমি মানে এতিয়া হোটেলৰ পৰা আহিলোগৈ বৰ্তমান হোটেলত কি একদম পূৰা পেট চেট ফিট কৰিছে আকৌ বোলে জয়পুৰ যায় বোলে ঠিক আছে আৰু এটা অফাৰ দি দিছোঁ জয়পুৰ গৈ পিনে আমি জ্বলা চলা খাওঁগৈ ন খুব জ্বলা দে খাব খুব জ্বলা দিম আৰু জ্বলাটো মানে কি হ'ব আপোনাৰ এইটো অকণমান টেঙা লাগিব ন তেতলি পানীৰ লগত পূৰা জ্বলা দিব তেতিয়া খায়ো ভাল লাগিব তো ব'লক গৈ থাকোঁ আৰু এই পলাশক ফোন কৰিছা সিও যাব চাগে তাক কৈ চাওঁ চশমা টচমা লগাই গোটেইটো ৱাও জেং পিঠা বনোৱা আহিছে কি পিঠা আছিলে জেং পিঠা বাকী দুইটা ব্লেক বেল্ট লয় গোটেইকেইটা হিৰোই আৰু হে বাউন্সাৰ এটা 5 টকা চিট কিনি দিলে হ'ব চাগে হ'ল এৰা কেলে বা এবাৰ হেৰিয়ত যাওঁতে মন আছে নাই ডিব্ৰুগড় খাব নাপায় যে চানা হ'ব কিয় নহ'ব চানা দি দিব কেইটা এটা দুটা তিনিটা চাৰিটা কাল আছে সেয়া চাওঁ বেটা ছটা চানা কেম্পা পানী বনাব লাগিব না হা এক ডেলটা হ'ব 4 ভাগতে মিলাই দিয়ক নে এনেকৈ হেৰি কৰি দিয়ক কিটো বেলেগ বেলেগ কেনে 4 ভাগতে মিলাই দিয়ক সভাগটো একেবাৰে খাবি নেকি লগতে দুটা হেৰি বনাই দিব দুটা লগত দি দিব বাকী 4টা বেলেগ বেলেগকৈ দিব পানী বনালে দি দিব তাৰপিছত আৰু কেম্পা খাবি কেম্পা দুটা লৈ ল 20 টকা কিটো হ'ব কেম্পা দুটা পানী বটল এটা অঁ ডাঙৰ এটা পানী বটল হ'ব যায়গা চকলেট লৈ ল মিঠা লাগে সৰু লা ন লাগিব ইয়াক বেটা বুলি ক'ব পাপা বল পাপা চকলেট কিনি দিম মই চকলেট খোৱা ল'ৰাটো এইটো বোলে এইটো ভিডিঅ' চবচে হাইষ্ট পূৰা ইউটিউবত ধামাকা দি দিছে
1 million এতিয়া মাইনা টেলেণ্ট হেনো অকণমান চিভিক চেঞ্চ নাই ল'ৰাবোৰ মই আছিলে দেই মানে ওপৰহে উঠাইছিলোঁ এনেই ধৰে ন আগতে হৈছিলে আজি খালি ভৰিটো দুখ পাইছিলোঁ কাৰণে নহ'লে মই কোন সেউজীয়া লাগে নে কলাটো সেউজীয়া লৈ লওঁ নাই কওঁ দুটা চানা চানা ট্ৰেইনত কৰিব পাৰিম জানো এই বাৰাম চানা অঁ ৰঙা নালাগে পানী বটল নালাগে ৰঙাটো ৱাটাৰ ৱাটাৰ পানী 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 এইপিনে 50 এইপিনে 60 তো গাইছ মানে আমি এতিয়া লোকেশ্যনটো পাই গ'লোহি এইপিনে নদীৰ কাষত আৰু দলংখন ইয়াতে আছে মানে জয়পুৰৰ আৰু কথা ইয়াত আৰু মানুহে খাবনে গোটেই এইবোৰ কি পেলাই থৈ গৈছে ইমান আমাৰ ইয়াত চাফাই অভিযান চলি আছে এতিয়া আমি জাষ্ট পাইছোঁহিয়ে এইখিনিৰ পৰা আমি আনি থৈছোঁ আৰু এইটোতো চানা কোনোবাই খাব বুলি চানাখিনি লৈ ঘূৰি ফুৰিছে কোনোবাই খাই দিব নেকি তুমি নিদিয়াকৈ বাকী ইমান ধুনীয়া জেগা পূৰা লেতেৰা কৰি থৈ গৈছে এইটো লুকটো পানী বটল দুটা হোৱাট ইজ দিছ বাকী এইপিনে পূৰা চানা মিস্কত লাগি আছে মিছল বোলে ফাটি থাকিলে ভাল তেলি পানী এক্সট্ৰাকৈ লৈ আহিলি জ্বলা চানা তেতেলী পানী দিয়া এক্সট্ৰা তেতেলী পানী আনিছে এইটো দি ল'ব লাগিব ইয়াত এইটো কি চানা পাৰ্টি অফাৰ নেকি কাগজ দে ক মই কি হাতেদি খাম তেলি পানী এখন দে মই তেলি পানীটো বিচাৰি দে এনেকৈ বেছিকৈ লাগে আমি নল'ম এইখনত নাই পৰা বাচি দিলে অলপ দিবি মোক অলপ দিলে মোক বিয়াত সোৱাদ লৈছে চশমা নুখুলেই হিৰোটো ৰ'দটো পৰিছে কিবা এটা ঘিচ ঘিচকৈ গম লাগিছে লাষ্টত পৰিছে নেকি জালটো মুখখিনি জাল বেছিকৈ লাগে নি মুখখিনি অঁ খাবি পলাছ না 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 নহ'ব দেই কাণৰ পিনৰ পৰা ধোঁৱা ওলাইছে নে মুখৰ পিনৰ পৰা হে তামাম জ্বলা হাতীত মিঠা মিঠা লাগিছে নে জ্বলা জ্বলা চব মোৰ মায়া হয় এটা কথা নুশুনিবি এইখন চানা নাখাবলৈ আহিবি মানে কি খাব আহিবি কি ঠাণ্ডা পেলাইছ নে ঘাম পানী এবাৰ ইয়াক আৰু জ্বলা লাগিছিলে ঘাম পানী ওলাইছিলে কৈছে জ্বলা জ্বলা তামাম জ্বলা অ' ভা আৰু এইখিনি আছে খাই আদি তই ইয়াক চা দেখা নাই চেহেৰাটো চব নোকোৱাকৈ দেখা আছ খাব পৰা নাই আছো আদিত্য দুভাগ কিলা কৰিলে ঘাম পানী বিকাশ কিবা এটা কবি না চানাখিনিৰ বিষয়ে কিবা এটা ক চানাখিনি কেনেকুৱা ভাল বেয়া নোৱাৰে খাবলৈ পেটে পাওঁ খাব নোৱাৰ চা মাইনা চানা পেলাই গ'লগৈ চানা খাব নোৱাৰিছিলে ইমান জ্বলা লাগিছে ইয়াৰ ধুনীয়া খানা খাই মানুহ হৈ যাম আমি ধুনীয়া মজা বুলিলে ন দাদা আদিত্য তোৰ অফাৰৰ কাৰণে ফটো এটা মাৰিম কৈছে নামাৰিলি যে এটা কৈ থাক কেনে আকৌ 10 টকা খুৱাই দিবি মাৰি দিম তাক ঠিক আছে খাব চাই ধুনীয়া ঢেকীয়া বুটলিছে ইয়াকে বনাই দিবি চুবাই দে
চুবাই দে একদম চা তো গাইজ ভিডিঅ'টো কৰোঁ ইয়াতে এণ্ড নেকি আৰু দীঘল কৰি নাথাকোঁ ন যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি কোনোবা নতুন ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰিবা বাকী আজিলৈ বাই বাই চব পিনৰ পৰা বাই বাই এইটো যাত বাই বাই